মুখত এমুকুৰা হাঁহি লৈ আমাৰ গুণগুণ ওলাইছে আজি ফুৰিবলৈ। নমস্কাৰ প্ৰিয় বন্ধুসকল, SB ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম। ছোৱালীৰ পৰীক্ষা শেষ কাৰণে আজি তাইক ফুৰাবলৈ লৈ গৈছোঁ দীপৰ বিলৰ ফালে। নিজৰ প্ৰিয় গানটো শুনি শুনি হাঁহি হাঁহি গুণগুণ গৈ থকা দৃশ্যটো মোৰ বৰ ভাল লাগি মনে মনে ভিডিঅ'টো কৰি থলোঁ। ডাঙৰ হ'লে তাইও চাব পাৰিব, ল'ৰা ছোৱালীবোৰ চকুৰ আগতে কেনেকৈ ডাঙৰ হৈ যায় নহয়নে? মাকবোৰেহে বুজি পাব সিহঁতৰ সেই হাঁহিৰ আনন্দবোৰৰ অনুভৱবোৰ। গুৱাহাটীৰ গাতে লাগি থকা এই সুন্দৰ দীপৰ বিলখন আহকচোন আজি মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোককো দেখাওঁ। ৰাতিপুৱা আৰু গধূলি মাছুৱৈসকলে ইয়াতে মাছ মাৰি দীপৰ বিলৰ কাষতে তেওঁলোকে মাছবোৰ বিক্ৰী কৰে। সেই যে নাৱৰীয়াজন দেখিছে, তেওঁ সেয়া মাছ ধৰিয়ে লৈ আহিছে। এই দীপৰ বিলৰ কাষতে এইভাগ শ্ৰী শ্ৰী ভাংৰা গোঁসাই মন্দিৰ। এই মন্দিৰভাগৰ মাহাত্ম্য বহুত আছে। এই দাঁতিকাষৰীয়া অঞ্চলৰ গোটেই মানুহখিনিয়ে এই ভাংৰা গোঁসাই মন্দিৰত খুব মানে তেওঁলোকে। মন্দিৰটোৰ এই চাৰিওকাষৰ দৃশ্য এয়া। ইমান ধুনীয়া পৰিৱেশ, আপোনালোকে ইয়ালৈ আহিলেহে গম পাব। ভিডিঅ'ত হয়তো ভালকৈ নেদেখিবও পাৰে। দীপৰ বিলৰ কাষতে এখন সৰুকৈ বজাৰ এখন বহে। ওচৰৰ মানুহখিনিয়ে ঘৰত যি পায় শাক পাত সকলোবোৰ আনি বজাৰত তেওঁলোকে বিক্ৰী কৰে, ঘৰত হোৱা পাচলিবোৰ। গুৱাহাটীৰ পৰা মানে প্ৰায়ে গৈ এই দীপৰ বিলৰ কাষত বজাৰ কৰিবলৈ যায়, যিহেতু ইয়াতে একদম ফ্ৰেছ মানে গাঁৱলীয়া পাচলিবোৰ পোৱা যায়। খুব ভাল লাগিছে ইয়াতে বহি, গৰমো সিমান নাই। মাজে মাজে বতাহ আহে, সন্ধিয়া হোৱাৰ লগে লগে বতাহটো বেছি আহে। আৰু এখন সৰু ঘুমটি ওচৰতে আছিলে, তাতে আমি একাপ গাখীৰ চাহ খালোঁ। পৰিৱেশটো খুব ধুনীয়া, চাওকচোন গোটেইফালে সেউজীয়া সেউজীয়া। এতিয়া এয়া মাছৰ বজাৰ মানে আৰু দীপৰ বিলখনৰ কাষতেই বিলৰ মাছ এইবোৰ দেই চব। এই ভকুৱা, ৰৌ, লাচিং মাছ। এই নাওখন যে মই দেখাইছিলোঁ তাত ধৰে আৰু উঠাই ইয়াত এনেকৈ বিক্ৰী কৰে। আমি আৰু মোৰ এগৰাকী বান্ধৱী, দুইটা পৰিয়াল আমি এনেদৰে মাজে মাজে ফুৰিবলৈ আহোঁ। গুণগুণি ভায়েকৰ লগত ধুনীয়াকৈ গৈ আছে দেখিছেনে? আৰু কাষতে থকা ঘুমটিখনত লুচি তৰকাৰীৰ সোৱাদ ল'লোঁ।
ধুনীয়া পৰিৱেশ পাই দুকপিমান ফটো উঠি ল'লোঁ। আৰু এয়া দেখিছেনে মাছ মাৰি মাৰি এনেদৰে নাৱৰীয়াবোৰ আহিয়ে আছে। আৰু তাৰ পৰা অনা লাচিং মাছৰে মই পাতত দিয়া এখন বনালোঁ ঘৰত আহি। মাছবোৰ যে বহুত সোৱাদ খাবলৈ। ভিডিঅ'বোৰ চাই কেনে পাইছে জনাব, আপোনালোকৰ মৰম চেনেহবোৰ দিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো যিসকলে নতুনকৈ চাইছে তেওঁলোকে যেন ছাবস্ক্ৰাইব কৰি দিয়ে আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কিন্তু দেই। এনেকুৱা ধুনীয়া ভিডিঅ' লৈ মই আকৌ আহিম আপোনালোকৰ আগলৈ। আজিলৈ আহিছোঁ, ধন্যবাদ।